बिटिआरनि गुबुन गुबुन ओनसोलफोरजों लोगोसे सालबारियाबो जौगानायनि फारसे आगान होदों। सालबारियाव गुबुन गुबुन बिथांखि बेखेवनायजों लोगोसे अन्थाइ खाम्फा गायसनदों बिटिसिनि गाहाय मावफुं सोद्रोमा रमद बर'आ। बिटिसि सरकारा बिटिआरनि गासै ओनसोलफोरजों लोगोसे सालबारि ओनसोलखौबो जौगाहोनायनि थांखि लानाय बादिनो दिनै सालबारिनि दाब दाब जायगायाव गोदानै लुफुंनाय बिथांखि बेखेवनायजों लोगोसे बिथांखि मावफुंनो अन्थाइ खाम्फा गायसनदों बिटिसिनि गाहाय मावफुं सोद्रोमा रमद बर'आ। बेबायदिनो सालबारि फरायसालिमानि लांगोनायाव गोदानै बानायनाय बड'फा उपेन्द्रनाथ ब्रह्मनि मुसुखा बेखेवनायजों लोगोसे स्मार्ट क्लासरुम, सालबारि फरायसालिमायाव डिजिटेल बिजाब बाख्रि बेखेवनाय जायो। बेनि अनगायैबो सालबारियाव मुंख्लं सुजित नार्जारि अडिटोरियाम, न' लुनाय सालबारि जिल्ला बर' थुनलाइ आफादनि मावख' लुनाय आरो गब'दनायाव पलिटेकनिक इन्स्टिट्यूटनि अन्थाइ खाम्फा गायसनो बिटिसिनि गाहाय मावफुं सोद्रोमा रमद बर'आ। बेफोर गासै बिथांखिफोरा आबुङै मावफुंजानायनि उनाव सालबारि ओनसोला जौगानायनि गोदान महर लागोनखौ मिजिंथिनाय फोरमायदों ओनसोलनि रायजो राजाफ्रा। बर' संग्रामर प्रथम शहीद सुजित नार्जारि डाঙৰীয়াৰ নামত এটা অডিটৰিয়ামৰ আধাৰশিলা স্থাপন কৰিছোঁ। বড়ো সাহিত্য সভাৰ শালবাৰী আমাৰ জিলা কমিটিৰ 50 লাখ টকাৰ এটা অফিচ নিৰ্মাণৰ কাৰণে আধাৰশিলা স্থাপন কৰিছোঁ আৰু আমাৰ যিটো শালবাৰী কলেজত বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি আজি উন্মোচন কৰিছোঁ। এই প্ৰতিমূৰ্তিটো শালবাৰী কলেজত চৌহদত নিৰ্মাণ কৰা হৈছে আৰু কলেজ কৰ্তৃপক্ষক মই ধন্যবাদ জনাইছোঁ। আমাৰ বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মক তেখেতসকলে সন্মান জনোৱাৰ লগতে এইখন মহাবিদ্যালয়ত অধ্যয়ন কৰিবলৈ অহা ছাত্ৰ ছাত্ৰীসকলক বড'ফাৰ সমাজৰ প্ৰতি যি অৱদান, জাতিৰ প্ৰতি যি অৱদান, সেইটো সদায় তেখেতসকলে জনাব পাৰিব আৰু ইয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ লগতে আমাৰ চৰকাৰৰ তৰফৰ পৰা দুটা স্মাৰ্ট ক্লাছৰুম শালবাৰী কলেজত নিৰ্মাণ কৰা হৈছে 25 লাখ দি, আৰু সেইটো আজি মুকলি কৰা হ'ল। আৰু শালবাৰী অঞ্চলৰ সকলো ৰাইজক মই ধন্যবাদ জনাইছোঁ যে তেখেতসকলে আমাক সদায় আমাক মৰম দি আছে, আমাক আস্থাত লৈ আছে আৰু সেইকাৰণে শালবাৰী অঞ্চলত বহুতখিনি কাম আমি কৰিবলৈ পাৰিছোঁ। অতি শীঘ্ৰে আমি শালবাৰীত আৰু এটা 5 কোটি টকাৰ অডিটৰিয়ামৰ আধাৰশিলা স্থাপন কৰিম আৰু এই ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰিম আৰু ইয়াৰ বাহিৰেও বহুতখিনি আঁচনি আছে। আজি আকৌ সময় কম কাৰণে এইখিনি কাম কৰিব পৰা নাই আৰু অলপ পিছত নিমুৱাত আমাৰ বিটিআৰ চুক্তিৰ দ্বাৰা যি এটা আমি অনুষ্ঠান পলিটেকনিক ইনষ্টিটিউট পাবলৈ সক্ষম হৈছোঁ, ইয়াৰো আধাৰশিলা আজি স্থাপন কৰিবলৈ আমি কৈ আছোঁ। পাৰ্টি চূড়ান্ত হৈছে, অলমষ্ট এটা ফৰ্মেলিটি আছে। আমাৰ কোৰ কমিটিৰ মিটিং হ'ব লাগে, কোৰ কমিটিৰ মিটিং হোৱাৰ লগে লগে প্ৰাৰ্থী ঘোষণা হৈ যাব। 1-2 দিনৰ ভিতৰত। কোৱাটোতো কি ডাঙৰ কথা আছে, কওঁতেতো পইচা নালাগে, যি টি মানুহে ক'ব পাৰে আৰু কৈ থাকক, যেতিয়া ৰিজাল্ট ওলাব তেতিয়া গম পাব, হয়নে? মই পোৱা নাই, আপোনালোকে পাইছে যদি জনাব মোক। এইবিলাক আৰু কি পাতিব লগা কথা আছে, যেতিয়া ডিক্লেয়াৰ দিয়ক তাতে চাম ন। থেংক ইউ।